নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য আৰু সেইবোৰৰ ৰাজধানীৰ বিষয়ে। এইখন আমাৰ ভাৰতবৰ্ষ আৰু এয়া হৈছে উত্তৰ পূৰ্বাঞ্চল। ইয়াত মুঠ 8খন ৰাজ্য আছে। তোমালোকে দেখা পাইছা ৰাজ্যবিলাকৰ ৰংবিলাক পৰিৱৰ্তন হৈ আছে। ইয়াৰ ৰং কৰা অংশখিনি হ'ল অৰুণাচল প্ৰদেশ আৰু ইয়াৰ ৰাজধানী হৈছে ইটানগৰ। এয়া আমাৰ অসমৰ ৰাজধানী দিছপুৰ। এইখিনি হৈছে ছিকিমৰ ৰাজধানী গেংটক। এইখিনি হৈছে মণিপুৰৰ ৰাজধানী ইম্ফল। এইখিনি হৈছে মিজোৰাম আৰু মিজোৰামৰ ৰাজধানী হ'ল আইজল। এইখিনি হ'ল মেঘালয়ৰ ৰাজধানী শ্বিলং। এইখিনি হৈছে নাগালেণ্ডৰ ৰাজধানী হ'ল কোহিমা। এইখিনি হ'ল ত্ৰিপুৰাৰ ৰাজধানী হৈছে আগৰতলা। আজিলৈ ইমানেই। নমস্কাৰ। আমাৰ ভিডিঅ'বিলাক লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।